হেল্ল' গাইজ। তো পুনৰবাৰ ছাগলীৰ পোৱালি হৈছে। তো এইবাৰ এজনীৰ 3টা হৈছে আৰু এজনীৰ 2টা হৈছে। তো কেনেকৈ আপোনালোকে এনেকুৱা সুফল পাব পাৰে সেইটো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। আজি দুটা বিশেষ স্পেচিয়েল কথা ক'ম মই আপোনালোকক যে ডিৱাৰ্মিং কেতিয়া কৰিব। ছাগলী পোৱালিকেইটা যেতিয়া হ'ব তেতিয়া 15 পৰা 21 দিনৰ ভিতৰত আপোনালোকে ডিৱাৰ্মিং কৰি ল'ব, নহ'লে আপোনাৰ ছাগলীৰ পোৱালিকেইটা হয়তো কম সংখ্যকে বাচিব। আৰু যেতিয়া যদি ডিৱাৰ্মিং নকৰে তেতিয়াহ'লে ছাগলীকেইটা প্ৰথমতে নোখোৱা হ'ব, পেটটো ফুলিব, তাৰপাছত আৰু এইটোৰ মৃত্যু হ'ব। এতিয়া ট্ৰিটমেণ্ট কৰিলেও আপোনালোকে বচাব নোৱাৰিব। তো ডিৱাৰ্মিংটো কৰাই ল'ব। লগতে আপোনালোকে মাল্টিভিটামিন যিটো আছে সেইটো দিব লাগিব। আৰু সেইটো কেনেকৈ দিব লাগিব যে পোৱালি হোৱাৰ এমাহ আগৰ পৰা আৰু পোৱালি হোৱাৰ এমাহ পিছলৈকে, অৰ্থাৎ নেক্সট হিট অহালৈকে। আৰু লগতে আপোনালোকে ব্ৰিডাৰটো চিলেকশ্যনটো ভালকৈ কৰিব, সেইটো বহুত জৰুৰী হয়। গতিকে এইখিনিয়ে ক'ব লগা আছিল আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কমেণ্ট ছেকশ্যনত লিখিব ভিডিঅ'টো কেনেকুৱা হৈছে। ধন্যবাদ।